যিজনৰ ফটো বিজ্ঞাপনত ব্যৱহাৰ কৰা হৈছে তেওঁৰ কথাই যদি মনত নাথাকে বাকি ৰাইজৰ কথা কি মনত থাকিব হে অৰুণোদয় আঁচনিৰ নাম আপোনালোকে শুনিছে অসম চৰকাৰে প্ৰৱৰ্তন কৰা শদিয়াৰ পৰা ধুবুৰীলৈ এখন আঁচনিৰ কথা হয়তো নুশুনা বা নজনা মানুহ নাই হয় মই ঠিকই কৈছো আজি মই এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰৰ এক ব্যৰ্থতা দাঙি ধৰিম অৰুণোদয় আঁচনিৰ নাম আপোনালোকে শুনিছে অসম চৰকাৰে প্ৰৱৰ্তন কৰা শদিয়াৰ পৰা ধুবুৰীলৈ এখন আঁচনিৰ কথা হয়তো নুশুনা বা নজনা মানুহ নাই বাচ্চাৰ পৰা বৃদ্ধলৈকে সকলোৱে অৰুণোদয় আঁচনিৰ কথা জানে সেই অৰুণোদয় আঁচনিৰ এক ব্যৰ্থতা দাঙি ধৰিম মই আজি অৰুণোদয় আঁচনিৰ বেনাৰত বুজি পাইছে আপোনালোকে অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত যি এক মহিলাৰ ফটো ব্যৱহাৰ কৰা হৈছিল অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা সেই দুৰ্ভগীয়া মহিলাগৰাকীৰ কথা আজি ক'বলৈ আহিছো সেই অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত যি এক মহিলাৰ ফটো ব্যৱহাৰ কৰা হৈছিল সেই ফটোত থকা মহিলাজনক দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় আৰু তেওঁ কিন্তু অৰুণোদয় আঁচনিকে আদি কৰি ইন্দিৰা গান্ধী আৱাস যোজনাকে আদি কৰি একো সুবিধা পোৱা নাই অসমৰ একো সুবিধাই পোৱা নাই অথচ তেওঁৰ ছবিখন অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা হৈছে দুখ লগা এটা কথা কাহিনীৰ নিচিনা চিন্তা কৰক যেন দুৰ্ভগীয়াৰ অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত তেওঁৰ ফটো ব্যৱহাৰ কৰা হৈছে অথচ অসম চৰকাৰে প্ৰৱৰ্তন কৰা কোনো ধৰণৰ আঁচনি এটাক ঢুকি পোৱা নাই চৰকাৰী এটা পকী ঘৰ পোৱা নাই আজিৰ দিনত অৰুণোদয় আঁচনিও পোৱা নাই অথচ অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত তেওঁৰে ফটো ব্যৱহাৰ কৰা হৈছে হাস্যজনক নহয়নে যিজনৰ ফটো বিজ্ঞাপনত ব্যৱহাৰ কৰা হৈছে তেওঁৰ কথাই যদি মনত নাথাকে বাকি ৰাইজৰ কথা কি মনত থাকিব হে মই এই দোষটো অসমৰ মহাপ্ৰতাপী মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দিব খোজা নাই কিন্তু দৃষ্টিগোচৰ কৰাবলৈ ইচ্ছা মোৰ সিস্টেমটো সম্পূৰ্ণ পৰিৱৰ্তন কৰি দিছে তেখেতে অসমৰ সিস্টেম তেখেতৰ নিয়ম কানুনবিলাক মোক ভাল লাগে সেয়েহে তেওঁ এই সিস্টেমটোত অলপ নজৰ দিয়ক ক'ত কি হৈ আছে ক'ত খেলিমেলি হৈ আছে এই খেলিমেলিটোক অলপ নজৰ দিলে ভাল হ'ব বুলি মই অনুভৱ কৰোঁ